নমস্কাৰ বন্ধুসকল, অসমীয়া হেল্থ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, কলগেট ব্যৱহাৰ সাধাৰণতে টুথব্ৰাছ কৰিবলৈ ব্যৱহাৰ কৰোঁ, কিন্তু স্কিনৰ দাগ নোহোৱা কৰিবলৈ ব্যৱহাৰ কৰা হয় বুলি সকলোৱে জানে চাগে, বা ইয়াৰ আগতে হয়তো এই বিষয়ে অন্যবোৰ ভিডিঅ' চাইছে চাগে। কিন্তু আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কলগেট স্কিনত ব্যৱহাৰ কৰোঁতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এই প্ৰক্ৰিয়াটোৰ জৰিয়তে স্কিনত ৰৈ যোৱা বগা আৰু ক'লা দাগসমূহ খুব সোনকালে আৰু সহজতে নোহোৱা কৰিব পাৰিব। প্ৰথমতে আপুনি অলপ কলগেট ল'ব। মনত ৰাখিব, কলগেট লওঁতে বগা ৰঙৰ কলগেটহে ল'ব। যিমান প্ৰয়োজন হ'ব সেই অনুসৰি সিমানকৈ কলগেট বাতি এটাত উলিয়াই ল'ব। তাৰ পাছত আপুনি ইয়াত এড কৰি ল'ব অলপমান নেমু টেঙাৰ ৰস। এনেদৰে 8ৰ পৰা 10 টোপাল নেমু টেঙাৰ ৰস পি ল'ব। তাৰ পাছত আপুনি ইয়াত এড কৰি ল'ব আধা চামুচ বেকিং ছ'ডা। ইয়াৰ পাছত আপুনি ভালদৰে আটাইখিনিকে এনেদৰে মিক্স কৰি ল'ব। বন্ধুসকল চাওক, এতিয়া মিশ্ৰণবিধ তৈয়াৰ হৈ গৈছে। বন্ধুসকল, মিশ্ৰণবিধ কিদৰে তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে আপোনালোকে চাগে গম পালে, কিন্তু ইয়াৰ লগতে আপুনি মিশ্ৰণবিধ ব্যৱহাৰ কেনেকৈ কৰিব লাগে তাৰ বিষয়েও ভালদৰে জানি লোৱাটো উচিত, কিয়নো ইয়াৰ ব্যৱহাৰ যদি আপুনি ভালদৰে জানি নলয় তেতিয়াহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনাও থাকে। মিশ্ৰণবিধ ব্যৱহাৰ কৰিবলৈ প্ৰথমতে এডাল কোমল ব্ৰাছ লৈ ল'ব। বেছিকৈ টান থকা ব্ৰাছ নল'ব, কিয়নো ব্ৰাছডাল যদি বেছিকৈ টান হয় তেতিয়াহ'লে আপোনাৰ স্কিনখনত ঘাঁ হৈ যাব পাৰে আৰু ছাল এৰি যাব পাৰে। তাৰ পাছত যিটো জেগাত লগাব বিচাৰিছে এইখিনি জেগা আপুনি কাপোৰেৰে চাফা কৰি ল'ব। এতিয়া আপুনি ব্ৰাছডাল মিশ্ৰণখিনিত লগাই দাগ থকা জেগাডোখৰত এনেদৰে ঘঁহি থাকিব। বন্ধুসকল, এনে কৰিলে আপোনাৰ মুখত থকা বগা আৰু ক'লা দাগবোৰ সহজতে নোহোৱা হৈ যাব। আৰু মিশ্ৰণবিধ লগাওঁতে আপুনি কুহুমীয়া গৰম পানীৰ ব্যৱহাৰ কৰিব। কুহুমীয়া গৰম পানীৰ ব্যৱহাৰ কৰিলে আপোনাৰ স্কিনৰ পাতসমূহ খোল খাই যাব আৰু যিমানবোৰ বগা আৰু ক'লা দাগ থাকে এই সকলোবোৰ দাগ নোহোৱা হৈ যাব। বন্ধুসকল, আপুনি যেতিয়া দাগ থকা জেগাডোখৰত ব্ৰাছ কৰিব তেতিয়া 1 মিনিটমান সময়লৈকে ব্ৰাছ কৰিব আৰু ব্ৰাছ কৰি হোৱাৰ পাছত আপুনি জেগাডোখৰ কাপোৰেৰে এনেদৰে মচি ল'ব আৰু কুহুমীয়া গৰম পানীৰে ধুই পেলাব। আৰু তাৰ পাছত যিকোনো ধৰণৰ ফেচ মইশ্চাৰাইজাৰ ক্ৰীম আপুনি সানি ল'ব। বন্ধুসকল, ৰেগুলাৰ 3বাৰমান ব্যৱহাৰ কৰাৰ পাছতেই আপুনি ইয়াৰ ৰিজাল্ট আপুনি দেখা পাব। বন্ধুসকল, দাগ যোৱাবৰ কাৰণে সহজ আৰু ঘৰুৱা পদ্ধতিৰ বিষয়ে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবলৈ নাপাহৰিব আৰু লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।